বজাৰ বহিছে ইফালেও বজাৰ কিবা কিবি বিক্ৰী কৰিছে চাওঁ কি লৈছে চাওঁ ভাল কৰি কাছ আছে পাথৰ হেৰি নীলা পাথৰ আছে নেকি এইটো মা পনীৰ দাম কেনেকৈ বুট মগু চগু দিয়ে ওপৰত লেখা আছে কাৰ্যালয় বুলি মই এইফালৰ পৰা দেখাব লাগিব ভাল কৰি কাৰ্যালয় বুলি লেখা আছে ইয়াতে চব বস্তু দিয়ে বুট মগু চগু চব দিয়ে ফল আদি কৰি আৰু চাকি বন্তি ল'লোঁ বস্তু চস্তু ল'লোঁ এতিয়া যাওঁ সেৱা কৰোঁ দেৱীৰ ওচৰত কৰিছোঁ এইফালে কৰিছোঁ চাই দিয়ক ভালকৈ পূজা কৰিলোঁ দেৱীক কালী মাক চ' এইফালে কৰিছোঁ পূজা কৰিলোঁ বৰদুচিমে আহিলোঁ ইয়াতে বাইলেশ্বৰ মন্দিৰ ডিমদাও আহিছে তাৰ আগতে আহিছোঁ বাৰু ভাল লাগিল কথা চথা পাতি কিনে তাৰপিছত এয়া বহিলোঁ তাৰপিছত এইফালে পুখুৰী পাৰত গৈছোঁ চাওঁ এই কালী মন্দিৰৰ ৰহস্য বহুত আছে মই এইখিনি নাজানো বাইলেশ্বৰ কালী মন্দিৰ বহুত কাহিনী আছে ইয়াৰ মোক মই যিখিনি পাৰোঁ সেইখিনি কৈ আছোঁ আৰু ইয়াৰ পৰা মাটি ফালি কিনে ওলাইছিলে কালীমা দেৱী পুখুৰী পাৰ দেখাই আছোঁ পুখুৰী পাৰ ইয়াত মাছ চাছো আছে পূৰা ডাঙৰ ডাঙৰ মাছ চাছ আছে ইয়াত মাছ মই দেখাই দিছোঁ এক মাছ মাছ এয়া মাছ ডাঙৰ ডাঙৰ মাছ আছে এতিয়া এটা মাছ বাইলেশ্বৰ কালী মন্দিৰ মাছ আছে ডাঙৰ পুখুৰী পাৰ সেই এই খুটি এটা পুতা আছে যে দেখা পাইছেনে মই ভালকৈ দেখাই দি আছোঁ আপোনালোকক এই মাজত খুটি এটা পুতা আছে যে সেই তাৰপৰা সেইটো তাৰপৰা এটা যায় কিন্তু ত্ৰিশূল এটা পুতি আহে সাঁতুৰি ইয়াৰ পৰা সাঁতুৰি একদম ত্ৰিশূল পুতি যায় এইফালে মাছ ওলাইছিলে নেকি নাজানো কালী মন্দিৰ চবফালে পৰিৱেশ মই আছোঁ লগত আহিলোঁ দৰ্শন কৰিলোঁ মাক দৰ্শন কৰিলোঁ চবফালে দৰ্শন কৰিলোঁ আহিলোঁ ভাল লাগিল মন্দিৰত আহিলোঁ বহুত দিন 4 বছৰ পিছত আকৌ আহিলোঁ বাইলেশ্বৰ কালী মন্দিৰত নলবাৰীত ভাল লাগিল মাছ চাছ দেখালোঁ আৰু ইয়াত কিছুমান ৰহস্য আছে কালীমাৰ আৰু ৰাতি কালি ওলাই শুনা পাইছোঁ মই বামুণেও কৈছে অলৰেডি আৰু কিছুমান মানুহ আহে মানে কিছুমান বস্তু চুৰ কৰি কিনে লৈ যায় কিবা বস্তু গহনা কিবা কিবি আৰু সেয়াই যি নহওক ভাল লাগিছে আহি কিনে চাই ল'ব ভালকৈ ব্লগটো